বৃহৎ কল্পনাৰ যাদু অধ্যায় 1 এই অধ্যায়টো লিখকে নামকৰণ কৰিছে এনেদৰে সফল হ'ব পাৰিম বুলি আপুনি বিশ্বাস কৰক আপুনি হ'বই। অধ্যায়টোৰ আৰম্ভণিতে লিখকে সফলতা মানে কি তাৰ উদাহৰণ সহ বুজাই দিছে। তেওঁৰ মতে সফলতা মানে ব্যক্তিগত উন্নতি, এটা সুন্দৰ ঘৰ, ভ্ৰমণ, নতুন নতুন বস্তু ক্ৰয় কৰা, সন্তানক ভালৰো ভাল শিক্ষা প্ৰদান কৰা আৰু লগতে আৰ্থিক নিৰাপত্তা। দ্বিতীয়তে সফলতা মানে হৈছে নেতৃত্ব লোৱা, আনৰ পৰা প্ৰশংসা বুটলা, লগতে নিজৰ ব্যৱসায় বা সামাজিক জীৱন আনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰোৱা। তৃতীয়তে সফলতা মানে হৈছে মুক্তি। কিহৰ পৰা মুক্তি? হতাশা, ভয়, বিফলতা আদিৰ পৰা মুক্তি পোৱা। চতুৰ্থতে হৈছে সফলতা মানে আত্মসন্মান, জীৱনৰ পৰা পোৱা সন্তুষ্টি, লগতে ধাৰাবাহিকভাৱে পাই থকা প্ৰকৃত সুখ আৰু আপোনাৰ ওপৰত নিৰ্ভৰশীল লোকসকলক আপুনি কিবা বেছিকৈ কৰি দিব পৰাটো, এইবোৰ হৈছে সফলতা। সফলতা মানে হৈছে জয়লাভ, সফলতা প্ৰাপ্তি, এইবোৰেই হৈছে জীৱনৰ লক্ষ্য। প্ৰত্যেক মানুহেই সফলতা বিচাৰে। এই জীৱনে দিব পৰা আটাইতকৈ ভালৰো ভালখিনি সকলো মানুহেই বিচাৰে। কোনো মানুহে টানি টুনি যেনে তেনে জীয়াই থকাটো নিবিচাৰে বা দ্বিতীয় শ্ৰেণীত নিজকে থকা বুলি অনুভৱ কৰিব নিবিচাৰে। বিশ্বাসে পাহাৰো লৰাই দিব পাৰে। এই আপ্তবাক্যশাৰীতে আটাইতকৈ বাস্তৱ সফলতা গঢ়িব পৰা জ্ঞান সোমাই আছে। লিখকে কৈছে যে আপুনি যদি সঁচাকৈ বিশ্বাস কৰিব পাৰে যে আপুনি পাহাৰ লৰাই দিব পাৰে, তেনেহ'লে কিন্তু আপুনি পাৰিবই। কিন্তু বাস্তৱ ক্ষেত্ৰত কি দেখা যায়? আপুনি যদি কয় যে বিশ্বাস কৰিলে পাহাৰ লৰাই দিব পাৰি, মানুহে পটকৈ কৈ দিব, কি মূৰ্খামি কথা কয়, বিশ্বাস কৰিলে পাহাৰ লৰাই দিব পাৰে নেকি? অসম্ভৱ। লিখকে কৈছে যে এনেকৈ চিন্তা কৰা লোকসকলৰ তেওঁলোকৰ নিজা সম্ভাৱনাপূৰ্ণ যিবিলাক চিন্তা, সেইবিলাকৰ ওপৰত খেলিমেলি লাগি যায়। আপুনি যদি এনেকৈ ভাবে তেনেহ'লে কোনো দিনে কোনো ক্ষেত্ৰতে আপুনি সফলতা লাভ কৰিব নোৱাৰিব। কিন্তু আপুনি বিশ্বাস কৰিলে পাহাৰো লৰাই দিব পাৰিব। ইয়াৰ অৰ্থটো হৈছে আপুনি যদি বিশ্বাস কৰিব পাৰে যে আপুনি সফল হ'ব পাৰিব, আপুনি তেতিয়াহে সফল হ'ব পাৰিব। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে বৰ্তমান যুগত বিশ্বাসৰ যোগেদি পাহাৰ লৰাই দিয়া কামতকৈও বহুত ডাঙৰ কাম কৰি পেলোৱা হৈছে। বিশ্বাসৰ ক্ষমতা কোনো ঐশ্বৰিক বা যাদুকৰী ক্ষমতা নহয়। মই নিশ্চিত মই এইটো কৰিব পাৰোঁ, এই ধৰণৰ ভাৱভংগীয়ে কামটো কৰাৰ বাবে প্ৰয়োজনীয় ক্ষমতা, দক্ষতা আৰু শক্তি যোগায়। লেখকে কৈছে যে আপুনি যেতিয়া বিশ্বাস কৰে যে মই কাম এটা কৰিব পাৰোঁ, তেতিয়া কামটো কেনেকৈ কৰিব সেইটো আপোনাৰ মনত বিকাশ হয়। কেনেকৈ কৰিব পাৰি এই বুদ্ধিটো সেইসকলৰ ওচৰলৈ যায় যিসকলে বিশ্বাস কৰে যে তেওঁ কামটো কৰিব পাৰে। সফল ব্যক্তিসকলৰ এটা আটাইতকৈ দৰকাৰী গুণ হৈছে তেওঁলোক সফলতাত বিশ্বাসী। তেওঁলোক সেইকাৰণেই সফল হয়। এইখিনিতে লিখকে বিভিন্ন কৰ্মক্ষেত্ৰত বিফল ব্যক্তিৰ ওপৰত চলোৱা অধ্যয়নৰ কথা উল্লেখ কৰিছে। তেওঁ কৈছে যে বহু বিফল ব্যক্তিৰ লগত কথা পাতি তেওঁলোকৰ পৰা বিফলতাৰ বহু কাৰণ আৰু অজুহাত তেওঁ শুনা পাইছে। তাৰ ভিতৰত কিছুমান আছিল এনেকুৱা ধৰণৰ, সঁচা কথা ক'বলৈ গ'লে মই ভবাই নাছিলোঁ যে এইটোৱে কাম কৰিব, নাইবা এনেকুৱা ধৰণৰ, মই আৰম্ভ কৰাৰ আগতেই আশংকা কৰিছিলোঁ এনেকুৱা হ'ব পাৰে বুলি, নাইবা এনেকুৱা, এইটো কামত নহাত মই একো আচৰিত হোৱা নাই, কাৰণ মই জানিছিলোঁ এনেকুৱা হ'ব পাৰে বুলি, ইত্যাদি ধৰণৰ কথা। আকৌ এনেকুৱা ধৰণৰ কিছুমান ভাৱভংগী থাকে, যেনে বাৰু ঠিক আছে মই চেষ্টা কৰি চাওঁ, কিন্তু মই নাভাবোঁ এইটো কামত আহিব বুলি। এই ধৰণৰ ভাৱভংগীয়ে বিফলতাৰ জন্ম দিয়ে। এইখিনিতে লিখকে এটা খুব সুন্দৰ কথা কৈছে যে অবিশ্বাস হৈছে এটা ঋণাত্মক শক্তি। যেতিয়া মনত সন্দেহ বা অবিশ্বাসৰ সৃষ্টি হয়, তেতিয়া ই তাৰ সমৰ্থনত থকা কাৰণবোৰ আকৰ্ষণ কৰে। সন্দেহ, অবিশ্বাস, বিফল মনোভাৱ, প্ৰকৃততে সফলতা নিবিচৰা আদি হৈছে প্ৰায়বোৰ বিফলতাৰ বাবে দায়ী। এবাৰ এগৰাকী গল্প লেখিকাৰ সৈতে লিখকৰ সাক্ষাৎকাৰ হৈছিল। সেই সাক্ষাৎকাৰটোত লিখকে তেখেতক সুধিছিল যে তেওঁৰ গল্পবোৰক লৈ তেওঁ কি আশা কৰে, আৰু সেই প্ৰসংগতে এজন বিখ্যাত গল্পকাৰৰ কথা ওলাইছিল। আৰু তেখেতৰ কথা ওলোৱাৰ লগে লগে লেখিকাগৰাকীৰ মনত এটা খুব সাংঘাতিক ভাৱভংগী দেখা গৈছিল। লগে লগে লেখিকাগৰাকীয়ে ক'লে, তেখেতটো বহুত বিখ্যাত গল্পকাৰ, মইতো তেখেতৰ ওচৰ চপাৰে সাধ্য নাই। লেখিকাৰ ভাৱভংগীয়ে লিখকক বহুত অস্বস্তিত পেলালে, কাৰণ লিখকে ভালদৰে জানিছিল সেই বিশিষ্ট লিখকজনক। তেওঁৰ মতে সেই বিশিষ্ট লিখকজনৰ বিশেষ মেধা নাছিল, বৰঞ্চ তেওঁ সাধাৰণ মেধাৰে আছিল। কিন্তু তেওঁৰ এটা বিশেষ বৈশিষ্ট্য আছিল যে তেওঁ নিজৰ কৰ্ম আৰু পৰিৱেশনৰ ওপৰত গভীৰ বিশ্বাসী আছিল, আৰু
তেওঁ জানিছিল যে বিশিষ্ট লিখকসকলৰ ভিতৰত তেওঁ এজন, আৰু এই বিশ্বাসেই তেওঁক সফলতা আনিছিল। এই প্ৰসংগত লিখকে তেওঁৰ নিজা মতামত আগবঢ়াইছে এনেদৰে: লিডাৰজনক সন্মান কৰাটো বহুত ভাল কথা, তেওঁৰ পৰা শিকক, তেওঁৰ কথা পালন কৰক, তেওঁক অধ্যয়ন কৰক, কিন্তু পূজা নকৰিব। তেওঁক অতিক্ৰম কৰি যাব পাৰিম বুলি বিশ্বাস কৰক, তেওঁতকৈ বেছি ভালকৈ কৰিব পাৰিম বুলি বিশ্বাস ৰাখক। দ্বিতীয় উত্তম শ্ৰেণীত থকাৰ যি ভাৱভংগী লয়, তেওঁ স্থায়ীভাৱে তাতেই থাকি ৰয়। এজন মানুহ তেওঁ নিজে কৰা চিন্তাৰ ফচল। এইখিনিতে লিখকে এজন বিফল মানুহে কেনেকৈ তেওঁৰ নিজা চিন্তাৰ পৰিৱৰ্তনৰ দ্বাৰা নিজকে বিফলতাৰ পৰা সফলতাত খোজ পেলালে সেই বিষয়ে বৰ্ণনা আগবঢ়াইছে। এবাৰ এখন ছেমিনাৰ শেষ কৰাৰ পাছত এজন মানুহে লিখকৰ ওচৰলৈ আহি সুধিলে যে অলপ সময় তেওঁক দিব পাৰে নেকি, কাৰণ কিয় এই ছেমিনাৰখনৰ লগত জড়িত তেওঁৰ জীৱন কাহিনী এটা আছে, আৰু যিটো তেওঁ আজিলৈকে কাকো কোৱা নাই আৰু তেখেতক ক'বলৈ আগ্ৰহী। আৰু লিখকে অতি আগ্ৰহেৰে শুনিম বুলি কোৱাত মানুহজনে আৰম্ভ কৰিলে। য'ত আছিল 5 বছৰৰ আগলৈকে মানুহজনে বিফলতাৰ জীৱন কটোৱা, অতি দৰিদ্ৰ আৰু কদৰ্যময় পৰিৱেশত নিজকে আৰু পৰিয়ালটোক ডাঙৰ দীঘল কৰাৰ কাহিনী, আৰু 5 বছৰৰ ভিতৰতে তেওঁ কেনেকৈ এজন ধনী সম্পদশালী ব্যক্তিলৈ পৰিৱৰ্তন কৰি নিজকে সফল ব্যক্তিৰূপে প্ৰতিষ্ঠা কৰিলে সেই কাহিনী। মানুহজনে এফালৰ পৰা বৰ্ণনা কৰি গৈছিল কেনেকৈ তেওঁ কৰি থকা চাকৰিটো বাদ দি এটা বেলেগ চাকৰিৰ বাবে কোম্পানী এটাত কেইটামান বেছি ধনৰ বিনিময়ত ইণ্টাৰভিউ দিবলৈ আহি কেনেকৈ হোটেলত নিশা কটাই থাকোঁতে তেওঁৰ কদৰ্যময় জীৱনটোৰ কথা মনত পেলাই নিজেই বৰ বিৰক্তি অনুভৱ কৰিছিল, আৰু মনতে ভাবিছিল মোৰ বাৰু জীৱনটো এনেকৈ পাৰ হৈ যাব নেকি। হঠাৎ তেওঁৰ অতি ঘনিষ্ঠ 5জন বন্ধুৰ কথা মনত পৰিল, যি ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈছিল। সেই বন্ধুকেইজনৰ ভিতৰত 2জন আছিল তেওঁৰ চুবুৰীয়া, যি কাষৰ চহৰখনত গৈ নিজকে প্ৰতিষ্ঠা কৰিছিল, আৰু আন 2জন আছিল তেওঁৰ সহকৰ্মী, যিয়ে তেওঁলোকৰ কৰ্মক্ষেত্ৰত উন্নতি শিখৰত বগাইছিল, আৰু আনজন আছিল তেওঁৰ খুলখালী। এই 5জন বন্ধুৰ লগত তেওঁ নিজকে তুলনা কৰি চাইছিল আৰু অনুমান কৰিব পাৰিছিল যে এই 5জনৰ কি বেছি আছিল যিটো তেওঁৰ কম আছিলে। শিক্ষাৰ ক্ষেত্ৰত হওক, মেধাৰ ক্ষেত্ৰত হওক, বা সাধাৰণ অভ্যাসৰ ক্ষেত্ৰতেই হওক, তেওঁ কোনো গুণে তেওঁলোকতকৈ পিছপৰা নাছিল। তেনেহ'লে কি বস্তু তেওঁৰ অভাৱ আছিল যিটো তেওঁলোকৰ বেছি আছিল? অৱশেষত তেওঁ বিচাৰি পালে যে এই 5জন ব্যক্তিতকৈ তেওঁৰ কি কম আছিল। সেইটো আছিল তেওঁ পদক্ষেপ লোৱাত বা আগভাগ লোৱাত তেওঁ আছিল অতি নিম্ন পৰ্যায়ৰ। তাৰ কাৰণ আছিল তেওঁ নিজকে উচিত মূল্য দিব পৰা নাছিল, অৰ্থাৎ তেওঁ নিজকে বহুত কম মূল্যৱান বুলি ধৰি লৈছিল। আত্মবিশ্বাসৰ অভাৱে তেওঁক নতুন পদক্ষেপ লোৱাত বাধা আৰোপ কৰিছিল, আৰু নিজকে সদায় তেওঁ দ্বিতীয় শ্ৰেণীৰ বুলি গণ্য কৰি লৈছিল। আৰু সেইটো আৱিষ্কাৰ কৰাৰ পিছত তেওঁ গোটেই নিশাটো নিজকে উন্নীত কৰি পিছদিনা ইণ্টাৰভিউটো দি তেওঁ চাকৰিটো লাভ কৰিলে, আৰু লগতে তেওঁ উপযুক্ত দৰমহাৰে সেই চাকৰিটো জইন কৰি খুব কম দিনৰ ভিতৰতেই তেওঁ কোম্পানীটোৰ অংশীদাৰ হৈ পৰিছিল, আৰু এনেদৰে তেওঁ সাফল্যৰ জীৱন আৰম্ভ কৰিছিল। তাৰ পাছত লিখকে কৈছে যে আপোনাৰ মনটো চিন্তাৰ ফেক্টৰী। এই ফেক্টৰীটোত অনবৰতে চিন্তা উৎপাদন হৈ থাকে, আৰু এই চিন্তা উৎপাদন কৰা ফেক্টৰীটো 2জন মুখিয়ালৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এজন মুখিয়ালৰ নাম দিছে তেওঁ বিজয়, আনজনৰ নাম দিছে পৰাজয়। আৰু এই বিজয় আৰু পৰাজয় দুয়োজনেই কিন্তু আপোনাৰ মনটোৰ সম্পূৰ্ণ অধীন, দুয়োজনেই কিন্তু আপোনাৰ একান্ত বাধ্য। আপুনি যদি ধনাত্মক চিন্তাৰ কাৰণে বিজয়ক নিৰ্দেশ দিয়ে, তেনেহ'লে বিজয়ে সম্পূৰ্ণ ধনাত্মক চিন্তা কৰিব, আৰু যদি পৰাজয়ক আপুনি নিৰ্দেশ দিয়ে, তেনেহ'লে পৰাজয়ে কিন্তু ঋণাত্মক নাইবা ধ্বংসাত্মক চিন্তা আৰম্ভ কৰি দিব। ধৰক আপুনি আজি ৰাতিপুৱা শুৱাৰ পৰা উঠিয়েই মনতে ভাবিলে যে আজি দিনটো বৰ ভয়ানক দিন হ'ব। লগে লগে পৰাজয়ে আপোনাৰ কামত আপোনাৰ কথাটো সত্য হিচাপে প্ৰমাণিত কৰিবলৈ উঠি পৰি লাগি যাব, আৰু আপোনাৰ কাৰণে কি কি বেয়া হ'ব পাৰে সেই কথাখিনি উলিয়াই আনিব, আৰু লগতে আপুনি দেখুৱাই দিব আপোনাক যে আজি দিনটো বৰ ঠাণ্ডা পৰিব বা বৰ গৰম পৰিব, যিটোৰ কাৰণে আপোনাৰ ব্যৱসায় বেয়া হ'ব, বিক্ৰী কমিব, আপোনাৰ গা বেয়া হ'ব পাৰে, আপোনাৰ পত্নীৰ খং উঠিব, এনেদৰে আপোনাৰ দিনটো সম্পূৰ্ণ বেয়া কৰি পেলাব। আনহাতে আপুনি যদি বিজয়ক নিৰ্দেশ দিয়ে, আপুনি হঠাৎ যদি কয় যে আজি দিনটো বৰ সুন্দৰ দিন এটা হৈছে, তেতিয়া বিজয়ে উঠি পৰি লাগিব আপোনাৰ এই সুন্দৰটো প্ৰমাণ কৰি দিবৰ কাৰণে। তেতিয়া আপোনাৰ মনলৈ আহিব যে আজি দিনটো সঁচাই সুন্দৰ দিন এটা হ'ব, বৰ ধুনীয়া পৰিৱেশ এটা পাইছোঁ, মই আজি নতুন কামত মন দিব পাৰিম,
লগতে মোৰ বেচা বিক্ৰী বাঢ়িব ইত্যাদি ধৰণে আপোনাৰ দিনটো সুন্দৰ কৰি তোলাত সহায় কৰি দিব। অৱশেষত লিখকে কৈছে যে সফলতাৰ প্ৰথম আৰু প্ৰধান ধাপ হৈছে আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আপুনি সফল হ'ব পাৰিম বুলি বিশ্বাস কৰক। তাৰ পাছত বিশ্বাসৰ ক্ষমতা আপুনি কেনেকৈ বঢ়াব পাৰিব তাৰ 3টা নিৰ্দেশনা লিখকে দিছে। প্ৰথম নিৰ্দেশনা, সফলতাৰ কথা ভাবক, বিফলতাৰ কথা নহয়। ঘৰত, কৰ্মক্ষেত্ৰত, সকলো ঠাইতে বিফলতাৰ সলনি সফলতাক বহুৱাওক। যেতিয়া কঠিন পৰিস্থিতিৰ মুখামুখি হয়, ভাবক মই জিকিমেই। আৰু যেতিয়া কাৰোবাৰ লগত প্ৰতিযোগিতা কৰিব লগা হয়, তেতিয়া ভাবক যে মই ভালসকলৰ ভিতৰত এজন। আৰু যেতিয়া সুযোগ আহে, তেতিয়া কওক এইটো মই পাৰিমেই, মই সফল হ'মেই। দ্বিতীয় নিৰ্দেশনাটো হৈছে আপুনি নিজেই সদায় নিজকে মনত পেলাই দিব যে আপুনি ভবাতকৈ নিজেই বহুত ভাল। লগতে এটা কথা সদায় মনত পেলাব যে সফল ব্যক্তিসকল ছুপাৰমেন নহয়। সফলতাৰ বাবে অতি মেধাৰ প্ৰয়োজন নাই। সফলতাত কোনো যাদু নাই। আৰু সফলতা ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে। সফল লোকসকল সাধাৰণ মানুহেই। নিৰ্দেশনা 3, বৃহৎ কল্পনাত বিশ্বাস ৰাখক। আপোনাৰ সফলতাৰ আকাৰ আপোনাৰ বিশ্বাসৰ আকাৰে নিৰ্ণয় কৰে। সৰুকৈ লক্ষ্য স্থিৰ কৰিলে আপুনি সৰুৱে পাব। গতিকে ডাঙৰ লক্ষ্য স্থিৰ কৰক, সদায় ডাঙৰেই পাব।